আজি মই যেটো টপিক আপোনালোকৰ সন্মুখলৈ লৈ আহিছো যেটো কথা আপোনালোকৰ লগত আলোচনা কৰিম বুলি আহিছো সেই টপিকটোৰ কথা আপোনালোকে সবে শুনিছে আৰু সেই টপিকটো হৈছে বাল্য বিবাহ আজিৰ এটো যেটো আমাৰ বৰ্তমান যেটো সিচুৱেচন বা বৰ্তমান যেটো আমাৰ সামাজিক প্ৰথা ইয়াতে যদিও বাল্য বিবাহৰ প্ৰচলন বৰ্তমান তেনেকুৱাকে নাই তথাপি যিবোৰ আমাৰ ৰুৰেল এৰিয়া আছে অৰ্থাৎ গাঁও এলেকা আছে বা যিবোৰ এতিয়াও ভাৰতত কিছুমান এনেকুৱা ঠাই আছে য'ত এতিয়াও শিক্ষাৰ প্ৰভাৱ একেবাৰে নাই বা তেওঁলোকে এটা ট্ৰেডিশ্যনত চলি আহি আছে ট্ৰেডিশ্যন মানি চলি আহি আছে তেনেকুৱা ঠাইত এতিয়াও এই বাল্য বিবাহ প্ৰচলন হয় আৰু আমিও মাজে মাজে পাওঁ যে তেনেকুৱা ধৰণৰ সৰু ল'ৰা ছোৱালী যিবোৰ প্ৰাপ্তবয়স্ক নহয় তেওঁলোকৰ এনেকুৱা ধৰণৰ বিবাহ সম্পন্ন হয় আৰু যদিহে কিবা কাৰণত আইনৰ চকুত ধৰাত পৰে আইনে গম পায় তেতিয়াহ'লে তেওঁলোকৰ শাস্তি হ'ব পাৰে গতিকে আজি মই আপোনালোকক ক'ব ওলাইছোঁ যে কি কাৰণে এই বাল্য বিবাহবোৰ সম্পন্ন হয় আৰু এই বাল্য বিবাহ যদি সম্পন্ন হয় তেতিয়াহ'লে আইনৰ চকুত যদি দোষী সাব্যস্ত হয় আইনে যদি গম পায় তেতিয়াহ'লে কেনেকুৱা ধৰণৰ শাস্তি হ'ব পাৰে প্ৰথমে কৈছোঁ বাল্য বিবাহ কি বস্তু আচ্ছা আমাৰ পুৰণি কালৰ পৰা আমাৰ ভাৰতত বাল্য বিবাহৰ প্ৰচলনটো চলি আহি আছিল আৰু এই বাল্য বিবাহৰ প্ৰচলনটো সময়ে সময়ে বহুতো মনীষীয়ে বা বহুতো কিছুমান ব্যক্তিয়ে এই বস্তুটোৰ মানে প্ৰতিৰোধ কৰিব চেষ্টা কৰিছিল বা এই বস্তুটোৰ বিৰোধিতা কৰি আহিছিল কিন্তু হয়তো সময়ে সময়ে এইবোৰ কেতিয়াবা বন্ধও হৈছিল কিন্তু মনে মনে হয়তো কিছুমান জেগাত চলিও আহিছিল আৰু বৰ্তমান এই বস্তুটো চলি আছে আচ্ছা এইবোৰৰ কিছুমান কাৰণ আছে এই যে বাল্য বিবাহটো হয় চাইল্ড যেটো মেৰেজ এইটো যে হয় এই যেটো প্ৰচলন এই যেটো প্ৰথা হোৱাৰ কিছুমান কাৰণ আছে আৰু সেই কাৰণবোৰ আজি মই আপোনালোকৰ লগত আলোচনা কৰিম প্ৰথমটো কাৰণ হ'ল এডুকেশ্যন অৰ্থাৎ শিক্ষা কিছুমান ঠাইত এতিয়াও আমাৰ ভাৰতত শিক্ষাৰ প্ৰভাৱ একেবাৰে নাই এতিয়াও তেওঁলোকৰ শিক্ষাৰ পৰা বহুত দূৰত আছে গতিকে শিক্ষা এটা মেইন কাৰণ যি কাৰণে এই বাল্য বিবাহৰ নিচিনা এটা ক্ৰাইম বুলিয়ে কওঁ সেনেকুৱা ধৰণৰ এতিয়াও বাল্য বিবাহ প্ৰচলন হৈয়ে আছে ছেকেণ্ড হৈছে পভাৰ্টি অৰ্থাৎ দৰিদ্ৰতাৰ কাৰণেও বহুতে নিজৰ ল'ৰা ছোৱালীক বহু সৰু থাকোঁতে অৰ্থাৎ একদম কম বয়সতে বাল্য যেটো কাল তেতিয়াতে বিয়া কৰি দিয়ে আৰু বিশেষকৈ ছোৱালীখিনিক বিয়া দি দিয়ে যাতে তেওঁৰ পৰা সেই বাৰ্ডেনটো ছোৱালীখিনিৰ যেটো আৰ্থিক যেটো বাৰ্ডেন এটা থাকে নিজৰ ওপৰত মাক দেউতাকৰ সেইটো বেলেগৰ তাত গুচি যায় সেইকাৰণে এই দৰিদ্ৰতা হৈছে এটা কাৰণ যেটো কাৰণে বাল্য বিবাহবোৰ এতিয়াও সম্পন্ন হৈ আছে ক'ৰবাত তৃতীয়টো হৈছে কাষ্টম বা ট্ৰেডিশ্যন অৰ্থাৎ মই আপোনালোকক আগতেও কৈছোঁ যে আমাৰ আগৰ পৰা পুৰণি কালৰ পৰা এটা আমাৰ ট্ৰেডিশ্যন চলি আহিছে যে আগতে আমাৰ আটা বা আমাৰ আজো ককাহঁতে যিবোৰ ট্ৰেডিশ্যন আছিল তেওঁলোকে বহুত সৰু সৰুতে বিয়া পাতিছিল তো সেই বস্তুটোৱে বৰ্তমান চলি আহি বৰ্তমান সেই ট্ৰেডিশ্যন বা কাষ্টমটো মেইনটেইন কৰিব বিচাৰি এতিয়াও কিছুমান ফেমিলিত এনেকুৱা আছে য'ত এই যেটো বাল্য বিবাহটো এতিয়াও প্ৰচলন হয় আৰু গতিকে এই বস্তুটো হয়তো কিছুমানে গম নাপায় যে আইনৰ ক্ষেত্ৰত বা আইনে কিছুমান এনেকুৱা শাস্তিৰ ব্যৱস্থা কৰি থৈ দিছে এই বাল্য বিবাহৰ কাৰণে আচ্ছা ফৰ্থটো হৈছে ইগনৰেঞ্চ অৰ্থাৎ কি বুলি কওঁ মানে ধৰকচোন লৰ বস্তু এই যেটো লৰ কিছুমান ধৰণৰ প্ৰণয়ন হৈ আছে এইবোৰৰ ক্ষেত্ৰত বহুত মানে কাৰা হৈছে এই কথাটো বহুতে নাজানে অৰ্থাৎ লক ইগনৰ কৰা বুলিয়ে কওঁ ইগনৰ কৰে বা হয়তো নাজানে কিছুমানে যে এইটোত কিবা শাস্তি হ'ব পাৰে গতিকে এই নাজানি নুশুনি কেতিয়াবাও এই বাল্য বিবাহবোৰ সম্পন্ন হয় এতিয়াও বৰ্তমান আমাৰ সমাজত গতিকে এইবোৰে হৈছে মেইন কাৰণ যেটো কাৰণে আমাৰ সমাজত এতিয়াও ক'ৰবাত বাল্য বিবাহ সম্পন্ন হয় কিন্তু 2006ত এখন এনেকুৱা এক্ট আহিল যিখন এক্টত এতিয়া বৰ্তমান যেটো বাল্য বিবাহ যেটো চাইল্ড মেৰেজ সেইটো এটা ক্ৰাইম বুলি ধৰি লোৱা হৈছে আৰু তাৰ বাবে শাস্তিৰ বিধান ৰখা হৈছে আৰু সেই এক্টখনৰ নাম হৈছে চাইল্ড মেৰেজ প্ৰহিবিশ্যন এক্ট 2006 এইখনৰ মতে যদিহে কোনো ব্যক্তিয়ে কোনো ল'ৰা ছোৱালীক প্ৰাপ্তবয়স্ক নহওঁতে অৰ্থাৎ ছোৱালী যদি 18 নহয় আৰু ল'ৰা যদি 21 বছৰ নহয় তাৰ আগতে যদি বিয়া পাতি দিয়ে বা বিয়া পাতি লয় নিজে তেতিয়াহ'লে তেওঁৰ 2 বছৰ পৰ্যন্ত জেল হ'ব পাৰে আৰু 1 লাখ টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে বা কম্পেনচেশ্যন আৰু এইখন আইনৰ নিচিনা আগতে বহুত ধৰণৰ আইন প্ৰণয়ন হৈ থৈ দিছে কিন্তু এইখন আইন যেতিয়াৰ পৰা হ'ল তেতিয়াৰ পৰা আমাৰ ভাৰতত ল'ৰা আৰু ছোৱালীৰ এটা এজ ধৰি দিয়া হ'ল 18 আৰু 21 আৰু তাৰে আগত যদি কোনোবাই বিয়া পাতে বা বিয়া কৰাই দিয়ে তেতিয়াহ'লে শাস্তিৰ বিধান ৰখা গৈছে আৰু সেই বিয়াখন ইলিগেল বুলি ধৰা হৈছে এতিয়া কম মই বাল্য বিবাহৰ ফলত এজনী ছোৱালীৰ কেনেকুৱা প্ৰভাৱ পৰিব পাৰে বা কি ফলাফল হ'ব পাৰে এজনী ছোৱালীক যেতিয়া 12 বছৰ বা 15 বছৰ বিয়া দি দিয়া হ'ব তেওঁ ফাৰ্ষ্ট কথা তেওঁ মেণ্টেলি প্ৰিপেয়াৰ নাথাকে ছেকেণ্ড কথা তেওঁ শাৰীৰিকভাৱে প্ৰিপেয়াৰ হৈ নাথাকে আৰু বিয়াৰ পাছত যেটো চেঞ্জেছ আহিব হেতুৰ কাৰণে তেওঁ হেলথত বহুত বেয়া প্ৰভাৱ পৰিব পাৰে
তেওঁ কেতিয়াবা হয়তো যেতিয়া প্ৰেগনেণ্ট হ'ব, তেওঁ মাক হ'ব, তেতিয়া হয়তো বহুত ছোৱালীৰ মৃত্যুবৰণ তেনেকুৱাকৈ আগতে হৈ গৈছে, সেনেকুৱা ধৰণৰ বহুত ঘটনা হৈ গৈছে। তো এনেকুৱা ধৰণৰ হেল্থত বহুত ধৰণৰ বেয়া প্ৰভাৱ পৰিব পাৰে। লগতে আমাৰ যিটো বৰ্তমান আমাৰ ভাৰতত যিটো কোৱা হয় আমি সকলো সমান, ল'ৰা ছোৱালী সমান, সেই বস্তুটো ক'বাতে নহয় ক'বাতে ভাঙা হৈছে। প্ৰথম সেই কথাটো মানি নোলোৱা টাইপ হৈছে, ইনজাষ্টিচ টাইপ এটা। আকৌ শিক্ষাৰ ক্ষেত্ৰতো বহুত ধৰণৰ প্ৰভাৱ পৰে। যদি কম সময়তে ফুলকুমলীয়া বয়সতে ছোৱালীজনীক বিয়া দি দিয়ে, তেওঁৰ বিয়াৰ পাছত পঢ়া শুনাৰ কথাটো বহুত সম্ভৱপৰ নহয়গৈ তেওঁৰ, কাৰণ তেওঁ সংসাৰত সোমাই পৰে, ল'ৰা ছোৱালী হয়, বহুত ধৰণৰ সেনেকুৱা প্ৰব্লেম আহি পৰে। তো এইটো কাৰণতো শিক্ষাৰ ক্ষেত্ৰতো বহুত ধৰণৰ তেওঁৰ বাধা আহি পৰে বা বাধাগ্ৰস্ত হ'ব পাৰে। গতিকে এইবোৰ হৈছে চাইল্ড মেৰেজৰ বিৰাট ডাঙৰ প্ৰভাৱ বা বিৰাট ডাঙৰ ফলাফল আৰু বেয়া ফলাফল। গতিকে এইখিনিয়ে হৈছে বাল্য বিবাহ সম্পৰ্কীয় কিছু কথা, কিছু কাৰণ, কিছু ফলাফল আৰু তাৰ লগত জড়িত কিছু আইন আৰু শাস্তি। গতিকে আপোনালোকে যদি কিবা কথা জানে এইটো বিষয়ে বা কিবা যদি সুধিব বিচাৰিছে, মোৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি মোক সুধিব পাৰে। লগতে ভিডিঅ'টো কেনেকুৱা লাগিল চাই আপোনালোকে জনাব, আৰু কিবা শিকিলে জানো সেইখিনি কথা আপোনালোকে জনাব, মোৰ খুবেই ভাল লাগিব। লগতে এতিয়ালৈ যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু মৰম সদায় দি থাকিব। আজিলৈ এৰিছোঁ, নমস্কাৰ।